হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি মই কি লৈ আহিছোঁ আপোনালোকে চাগে দেখি পিনে প্ৰথমতে গম ধৰিব পাৰিছে আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ চিৰাৰ এটা মিক্সচাৰ নিচিনা ৰেচিপি আৰু তাৰ বাবে আমাক কি লাগিব মই কৈ লওঁ প্ৰথমতে মই লৈ লৈছোঁ জিৰা কাজু বাদাম নৰসিংহ পাত কিচমিচ আৰু দুটামান শুকান জলকীয়া আৰু আমাক লাগিব নিমখ প্ৰথমতে মই পেন এখনত গৰম কৰি লৈ তাতে অলপমান নিমখ দি ল'ম 4 চামুচ মান নিমখ দি ল'ম আৰু এতিয়া নিমখখিনি অকমান গৰম হ'বলৈ দিম এই আমাৰ নিমখ গৰম হৈ গৈছে দেখিছে আপোনালোকে এতিয়া মই ইয়াতে শুকান চিৰাবোৰ দি দিম আৰু লৰাই থাকিম প্ৰায় 2 মিনিটমান সময়ৰ কাৰণে যাতে নিমখখিনিৰ লগতে চিৰাখিনি ধুনীয়াকৈ ভজা যায় মই এই ৰেচিপিটোত এই চিৰা ভজাৰ যোনটো মিক্সচাৰ ৰেচিপি বনাইছোঁ এইটো তেল নিদিয়াকৈ বনাইছোঁ সেইকাৰণে মই নিমখত ভাজি লৈছোঁ এনেকৈ ভাজিলে খাবলৈ ভালেই লাগে তেল নিদিয়াকৈ বহুতে তেল দিলে বেয়া পায় ৰিফাইন তেলত ভাজিলে বেয়া পায় তেওঁলোকে এনেকৈ নিমখতে ভাজি পিনে চিৰা ভজাটো বনাই ল'ব পাৰে আৰু এনেকৈ ঘৰতে বনাই লোৱা বস্তু এটা চাহৰ লগত হ'লে আমাৰ চবৰে খাবলৈ ভাল লাগে চাহ কাপ দেখিছে মই এনেকৈ ভাজি আছোঁ প্ৰায় 2 মিনিটমান সময় চিৰাখিনি ভাজিব লাগিব অলপ অলপকৈ ল'ব চিৰাখিনি যাতে ধুনীয়াকৈ ভজা যায় একে লৰাই ভাজি থাকিবই লাগিব প্ৰায় 2 মিনিটমান ভজাৰ পিছত এইখিনি এনেকৈ চাকনি এখন লৈ পিনে নিমখখিনি সৈতে চালি দিব যাতে নিমখখিনি পাত্ৰটো তলত পৰি যায় আৰু যোনখন চালনি তাত চিৰা ভজাখিনি ৰৈ যায় এতিয়া চিৰা ভজাখিনি পাত্ৰ এটাত থৈ দিব সেইখিনি নিমখকে আকৌ পেনখনত ঢালি দি পিনে আকৌ ব্যৱহাৰ কৰিব পাৰিব এতিয়া মই আকৌ অলপ শুকান চিৰা দি দিছোঁ ভাজিবলৈ আকৌ একে ধৰণেৰে আকৌ চিৰাখিনি 2 মিনিটমান সময় যেতিয়ালৈকে চিৰাখিনি অকণকৈ নুফুটে তেতিয়ালৈকে ভাজি ল'ম মই ভাজি আছোঁ আকৌ মই এনেকৈ নিমখখিনি তলত পৰি যোৱাকৈ ছেপাৰেট কৰি চালি লৈছোঁ তেনেকৈ আপোনালোকৰ যিমান প্ৰয়োজন হয় সেই হিচাপত চিৰা ভজাখিনি বনাই ল'ব এতিয়া মই একেখিনি নিমখতে কাজু বাদাম কেইটা আৰু কিচমিচ কেইটা ধুনীয়াকৈ ভাজি ল'ম এনেকৈ কাজু বাদাম কেইটা আৰু কিচমিচ কেইটা নিমখত ভাজি ল'লে চিৰা ভজা যোনটো মিক্সচাৰ খাই ভাল লাগে আপোনালোকে যদি এনেকৈ এই মিক্সচাৰটো বনাই খোৱা নাই তেন্তে কেতিয়াবা বনাই খাব খুব ভাল পাব আৰু আপোনালোকে কেতিয়াবা যদি এনেকৈ খাইছে তেন্তে মোক কমেণ্ট বক্সত জনাবচোন কমেণ্ট কৰি পিনে আৰু যদি কেতিয়াও খোৱা নাই তেন্তে বনাই খাই চাব আৰু কেনে পালে সেইটোও জনাব এতিয়া মই এইখিনিও চালি ল'ম যাতে নিমখখিনি তলত পৰি যায় আৰু কাজু বাদাম আৰু কিচমিচখিনি মই আকৌ পাত্ৰটোত চিৰা ভজাখিনিৰ সৈতে থৈ দিম এতিয়া মই গৰম পেনখনতে নৰসিংহ পাত কেইটা লৈ লৈছোঁ আৰু এই পাতকেইটা মই অকণকৈ লৰাই প্ৰায় মচমচীয়া হোৱালৈকে ভাজি ল'ম নৰসিংহ পাতৰ যোনটো গোন্ধ সেইটো মই খুব ভাল পাওঁ সেইকাৰণে দি দিছোঁ আৰু আপোনালোকেও এনেকৈ কৰি দি দিব তেতিয়া চিৰা ভজাৰখন খাই খুব ভাল পাব গোন্ধটো বহুত ভাল লাগে মচমচীয়াকৈ ভজাৰ পিছত নৰসিংহ পাতকেইটা ভাজি আছোঁ মচমচীয়া হৈয়ে গৈছে এতিয়া দেখিছে এয়া মই এতিয়া পাত্ৰ এটাত থৈ ল'ম আৰু এতিয়া সেই একেখন পেনতে যোনকেইটা মই শুকান জলকীয়া লৈছোঁ সেইকেইটা অকণ গৰম কৰি লৈ ভাজি ল'ম
শুকান জলকীয়াটো অপচনেল হয় যদি আপোনালোকে জ্বলা খাব বিচাৰে তেন্তে দিব পাৰে যদি নিবিচাৰে নিদিলেও হয় আপোনালোকে এনেকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণেও বনাই দিব পাৰে যদি সৰু ল'ৰা ছোৱালীৰ কাৰণে দিয়ে তেন্তে জলকীয়াকেইটা নিদিব কমকৈ ভাজিম আৰু আপোনালোকক এইখিনিতে এটা কথা কৈ থৈ দিওঁ যদি আপোনালোক মোৰ চেনেলটোত নতুন যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব মোক সহযোগ কৰিব যাতে মই আৰু নতুন নতুন ভিডিঅ' বনাই যাবলৈ অনুপ্ৰেৰণা পাওঁ আপোনালোকৰ অনুপ্ৰেৰণাতহে এনেকৈ আগবাঢ়ি যাবলৈ ভাল লাগে আপোনালোকে কেনেকুৱা পায় সেয়াও কমেণ্ট বক্সত জনাব এয়া চিৰা ভজা আৰু কাজু বাদাম কিচমিচখিনিৰ লগতে মই যোনখিনি মচমচীয়াকৈ ভাজি লোৱা নৰসিংহৰ পাত আছিলে সেইখিনি হাতেদিয়ে মোহাৰি ভাঙি পিনে ইয়াৰ লগত দি দিছোঁ একদম মচমচীয়াকৈ ভজা হৈছে ধুনীয়াকৈ ভাঙি গৈছে পাতকেইখিলা মচমচীয়াকৈ আৰু তাতে মই যোনকেইটা শুকান জলকীয়া ভাজি লৈছিলোঁ সেইকেইটাও দি দিম ভাঙি ভাঙি যিহেতুকে মই চিৰাখিনি কাজু বাদাম আৰু কিচমিচখিনি নিমখতেই ভাজিছিলোঁ সেইকাৰণে বেলেগকৈ নিমখ দিয়াৰ ইয়াত প্ৰয়োজন নহয় আপোনালোকে চাব যদি নিমখ কম হয় তেন্তে এইখিনি সময়তে নিমখ এড কৰি দিব আৰু এয়া আমাৰ চিৰাৰ ভজাৰ ৰেচিপিটো প্ৰায় ৰেডি হৈ গৈছে আমি এতিয়া গৰম চাহ বা গাখীৰ চাহৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰোঁ এনেকৈ ঘৰতে কিবা এটা বনাই ল'লে সন্ধিয়াৰ চাহকাপ খাই এনেও ভাল লাগে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো চাই নিশ্চয়কৈ ভাল পালে এটি নতুন ভিডিঅ' লৈ অতি সোনকালে আকৌ লগ পাম তেতিয়ালৈকে ভালে কুশলে থাকক সুস্থ থাকক সবল হৈ থাকক তাৰে কামনা কৰিলোঁ বাই বাই